নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ এই জব ইজ ইয়ৰ ড্ৰিম চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বহু দিন ধৰি অসম আৰক্ষীৰ ওপৰত যিহেতু কোনো ধৰণৰ একো নতুন আপডেট অহা নাছিল। আজি আগষ্টৰ 30 তাৰিখ অসম আৰক্ষীৰ ওপৰত এটা বহুতেই ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে নিজে ঘোষণা কৰিছে অহা ছেপ্টেম্বৰ মাহত আকৌ 10,000 নতুন নিযুক্তি দিয়া হ'ব। এই কথা তেখেতে নিজে ঘোষণা কৰিছে আৰু লগতে আপোনালোকক মই এই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যও শুনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। যিহেতু তেখেতে নিজে এই কথাটো কৈছে, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আপোনালোকে যদিহে এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ নতুন আপডেট আহিলে আপোনালোকে যাতে সকলোতকৈ আগত ভিডিঅ'টো পাই যায়। তেতিয়াহ'লে বেছি দেৰি নকৰি আপোনালোকৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যিখিনি কথা কৈছিল সেইখিনি মই আপোনালোকৰ আগত দিব বিচাৰিছোঁ। আপোনালোকে চাই লওক। ধন্যবাদ। সব ভালে আছে নে নাই? এটা ইমান ঠাণ্ডা ঠাণ্ডা বহি আছে, ইমান ডাঙৰ দলং পাইছে, হয় নহয়? মোৰ লগত এবাৰ চবেই কওক, ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়াই ভাল লাগিছে, একদম ইমান মনে মনে আছে। একেলগে আমাৰ ৰাজ্য চৰকাৰখনে নিবনুৱাৰ কৰ্ম সংস্থাপনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে। আপোনালোকে দেখিছে, যেতিয়া মই ওদালগুৰিত ইলেকশ্যন কেম্পেইনত আহিছিলোঁ, ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী নিযুক্তি দিম, কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিলে। সিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে ক'ত 1 লাখ চাকৰি। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30,000 আমি চাকৰি দিলোঁ। ছেপ্টেম্বৰ মাহত 5টা কামাণ্ডো বেটেলিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ কাৰণে আমি আগবঢ়াম। তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গ'ল, তাৰ জৰিয়তে আমি প্ৰায় 30,000 ডেকা ল'ৰা ছোৱালীক আমি চাকৰি দিম। আগতে চাকৰি পাবৰ কাৰণে 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিল। এতিয়া আটাইতকৈ দুখীয়া ঘৰৰ ল'ৰা, কৃষকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ ভিতৰৰ ল'ৰাই আজি চৰকাৰী চাকৰি পাইছে। কেইদিনমান আগতে পুলিচৰ চাকৰি হৈছিলে, মই টিভিত দেখিছোঁ। দেউতাকে পকৰি বিক্ৰী কৰিছিল বজাৰত, এতিয়া তেওঁ 3জন ল'ৰাই একে কোবতে পুলিচৰ চাকৰি পাইছে। সেইকাৰণে মই আমাৰ ৰাইজক আহ্বান জনাম যে আমাৰ অসম এতিয়া পৰিৱৰ্তন হ'ল। টকা দি চাকৰি পোৱাৰ দিন শেষ হৈ গ'ল। এতিয়া মাত্ৰ পঢ়া শুনা কৰিব লাগে, দেউতাক মাকে ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিব লাগে আৰু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ পৰা, বেংকৰ লোনৰ পৰা, আমাৰ প্ৰাইভেট যিবিলাক ইণ্ডাষ্ট্ৰী আহিছে অসমৰ বাহিৰলৈকে, ACS, IS, ডক্টৰ, ইঞ্জিনিয়াৰ, এইসমূহ নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা আৰম্ভ কৰিব লাগিব।